আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত লৈ আহিছোঁ অৰুণোদয়ৰ এটা গুৰুত্বপূৰ্ণ আপডেট। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব যে 2023 চনৰ অৰুণোদয় লিষ্টত আপোনাৰ নামটো আছেনে নাই, আৰু যদি আপোনাৰ নামটো অৰুণোদয়ত কিছুদিন আগতে অন্তৰ্ভুক্ত কৰিছে, কিস্তিবোৰ আহিবলৈ আৰম্ভ কৰিছেনে নাই আপোনালোকে কেনেধৰণে চেক কৰিব পাৰিব, আৰু যদি আপোনালোকে অৰুণোদয় কিস্তিসমূহ পাই আছে, কিমানটা কিস্তি এতিয়ালৈকে আপোনালোকে লাভ কৰিছে, এই সকলোবোৰ তথ্য আপোনালোকে কেনেধৰণে চেক কৰিব পাৰিব, এই বিষয়ে সবিশেষ এই ভিডিঅ'টোৰ দ্বাৰা জানো আহক। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ইয়াতে অৰুণোদয় বুলি টাইপ কৰি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে প্ৰথমতে দেখিবলৈ পাব অৰুণোদয় ৱেবছাইটটো। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তাৰ পৰা এনেধৰণৰ এটা পেজ অ'পেন হ'ব। তাৰপিছত ইয়াতে আপোনালোকে কেইবাটাও অপশ্যন দেখিবলৈ পাব। ইয়াতে প্ৰথমতে আছে ভিউ ষ্টেটাছ, ৰিয়াইজ এ কমপ্লেইন, ছাবমিট গ্ৰিভেন্স, ভিউ বেনিফিচিয়াৰী ষ্টেটাছ। আপোনালোকে প্ৰথমে ভিউ ষ্টেটাছত ক্লিক কৰিব। তাৰ পৰা এনেধৰণৰ এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাব ডিষ্ট্ৰিক্ট নেম হ'ব। ইয়াতে আপুনি যিখন ডিষ্ট্ৰিক্টৰ হয় তাতে চুই দিব। তাৰপিছত এনেধৰণৰ এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাব অৰুণোদয়ত অন্তৰ্ভুক্ত হৈ থকা নামসমূহ। তাৰপিছত ইয়াতে ওপৰতে থকা চাৰ্চ বাৰত আপোনালোকৰ নামটো চাৰ্চ কৰি দিব এনেধৰণেৰে। ইয়াতে আপুনি নামটো শুদ্ধকৈ টাইপ কৰিব, ভোটাৰ কাৰ্ডৰ বা পেন কাৰ্ডৰ মতে। তাৰপিছত ইয়াতে চাৰ্চ কৰা নামসমূহ এনেধৰণে ওলাই পৰিব। ইয়াতে আপোনাৰ সঠিক নামটো কেনেধৰণে চিনাক্ত কৰিব, ইয়াতে আপুনি বেংকৰ নেম আৰু IFSC কোডৰ দ্বাৰা আপোনাৰ সঠিক নামটো চিনাক্ত কৰিব পাৰে, আৰু লগতে আপুনি LSCটো চাব লাগিব। নহ'লে নামৰ তলত থকা কাৰ চিনটোত ক্লিক কৰি আপোনাৰ একাউণ্টৰ শেষৰ নামকেইটাটো চিনাক্ত কৰিব পাৰিব। চিনাক্ত কৰাৰ পিছত বাওঁফালে থকা অৰুণোদয় নাম্বাৰটো আপোনালোকে টুকি ৰাখিব বা কপি কৰি ল'ব। তাৰ পৰা আপোনালোকে এইটো পেজত আহি যাব। এইটো পেজত অহাৰ পিছত আপোনালোকে তলৰ ফালে চাব ভিউ বেনিফিচিয়াৰী ষ্টেটাছ। এইটোতে আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে আগৰ পেজটোৰ পৰা বেক কৰি আহি থাকিলে আপোনালোকে এই পেজটোত আপোনালোকে পাই যাব। তাৰপিছত এনেধৰণৰ এটা পেজ অ'পেন হৈ যাব। ইয়াতে আপোনালোকে দিব লাগিব ডিষ্ট্ৰিক্ট নেমটো। তাৰপিছত তলত আপোনালোকে দিব লাগিব আগতে পোৱা 7 ডিজিট বেনিফিচিয়াৰী নাম্বাৰটো। ইয়াতে আপোনালোকে দি দিব নাম্বাৰটো। নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে চাৰ্চ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। চাৰ্ভাৰটো প্ৰব্লেমৰ কাৰণে অকণমান টাইম ল'ব পাৰে। তাৰ পৰা ইয়াতে এনেধৰণৰ এটা পেজ অ'পেন হৈ যাব। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। ইয়াৰ পৰা আপুনি বহুতখিনি ডিটেইলছ জানি ল'ব পাৰে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বেনিফিচিয়াৰী নেম ছাবমিটেড অন, আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব একাউণ্টৰ লাষ্টৰ নাম্বাৰকেইটা, PFMS ভেৰিফিকেশ্যন ডেট, আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব তলফালে আপোনালোকে পোৱা অৰুণোদয় কিস্তিসমূহৰ ডিটেইলছসমূহ।